মাৰাই চিধা চিধিকৈ তাইৰ লগত লাগি আছে যেতিয়া আমি দুয়ো মনে মনে বাকীখিনি কাম কৰিব লাগিব নহ'লে কি হ'ব নহ'লে চন্দ্ৰাই আমাক ভুল প্ৰমাণিত কৰি ৰাইজৰ প্ৰিয় পাত্ৰ হৈ পৰিব এখেতৰ কথা মতে চলিলে আমাৰ লাভেই লাভ আমি ভাগ্যৱান যে তেখেতৰ দৰে মানুহ এজনক আমি ওচৰত পাইছোঁ মই তোমালোককে লগ কৰিবলৈ ইয়ালৈ আহিছোঁ গতিকে আমি যেনেকেই নহওক ছাৰক সহায় কৰিবই লাগিব কি কাম কৰিব লাগিব এই একেবাৰে সৰু কাম এটা মই যেনেকৈ কৰি আছোঁ আৰু মোৰ বিশ্বাস মই যেনেকৈ কৰি আছোঁ তহঁতেও একেবাৰে পাৰিবি কামটোৰ বিষয়ে অকণমান মই কৈ আছোঁ কওক মোৰ নামটো চাগে তোমালোকে জানিছাই গম পাইছোঁ মোৰ নামটো যেনেকুৱা কামো তেনেকুৱা আচলতে ছাৰে ক'ব বিচাৰিছে যে মই দুটা কাম কৰোঁ এটা সমাজৰ ভালৰ কাৰণে আৰু আনটো হৈছে নিজৰ প্ৰফিটৰ কাৰণে আৰু ছাৰৰ NGO গ্ৰুপ এটাও আছে য'ত বনাঞ্চল সংৰক্ষণৰ ওপৰত বহুত কাম কৰা হয় আৰু আনটো হ'ল মই কৈ দিছোঁ শুনা ইম্পৰ্ট এক্সপৰ্ট মানে কামটো কেনেকুৱা মানে মই হ'লো এজন প্ৰকৃতিপ্ৰেমী মই প্ৰকৃতিপ্ৰেমী হোৱাৰ কাৰণে প্ৰত্যেকখন ফৰেষ্টলৈ অহা যোৱা কৰিব পাৰোঁ আৰু ছাৰ প্ৰকৃতিপ্ৰেমী হোৱাৰ আৰুতো এটা কাৰণ আছে কাৰণটো হ'ল ফৰেষ্টৰবোৰৰ পৰা মোৰ এটা মোটা অংকৰ ইনকাম আহে কিন্তু ইলিগেলভাৱে আমি জীৱ জন্তুৰ পৰা গছ গছনিলৈ আটাইবোৰ চোৰাংকৈ বিক্ৰী কৰোঁ মোৰ আৰু মানুহৰ প্ৰয়োজন আছিল বিনীতক কোৱাৰ কাৰণে মই তোমালোকক লগ কৰিলোঁ তহঁতে পাৰিবিতো শুনিয়ে ভয় লাগিছে ভয় ভয় ভয়কৈ থাকিলে জীৱনত কেতিয়াও একো কৰিব নোৱাৰ মোলৈ চা আগতে কিমান কষ্ট কৰিছিলোঁ কষ্ট এতিয়াও কৰোঁ কিন্তু ৰিস্ক লৈ কষ্ট কৰোঁ সেইকাৰণে টকাৰ মুখ দেখিছোঁ তোমালোকে ইমান চিন্তা কৰিব নালাগে বাকী মানুহখিনি আহিব চিনাকি হৈ ল'বা হ'ব ছাৰ ইহঁতক নিয়াৰ দায়িত্ব মোৰ ঠিক আছে লগ পাম হেৰি হেৰি উঠ হেৰি এইজন হ'ল পৰিল নহয় আৰু একো গমেই নাপায় এতিয়া মই যি কৰিব লাগে অকলেই কৰিবকে লাগিব হেৰি উঠ ৰাতিখন কিয় পাইছে তোমাক সময় নাই খালি চিঞৰ বাখৰ কৰি থাকিবা মই নিচৰিলে এখন ঘৰত কিবা হয় জানো নিজে বান্ধি দিয়া নিয়মখিনি এতিয়া আধৰুৱাকৈ আহিব নেকি মই কিয় আধৰুৱা হ'ব দিম নিদিয়ে যদি ব'লক আকৌ মই কিয় যাম নিয়ম বনাই দিছোঁ মই পালন কৰিব চন্দ্ৰাই হৈ থাকা এতিয়া
চাহ ল শুনচোন অঁ ক তোক ক'বলৈও বেয়া লাগিছে তথাপিও কওঁ শুন হেৰি মানে মোৰ হাতত এইকেইদিন টকা পইচা নোহোৱা হৈছে আৰু গাটোও ভাল লাগি থকা নাই গতিকে বাহ দাদা তই কিন্তু কথা ক'ব জান দেই মানে ৰাতি এটা দিনত এটা ইমান সলনি কেনেকৈ হ'ব পাৰ কি সলনি হোৱাৰ কথা কৈছ মই বাৰু চহৰলৈ বিয়া হৈ গ'লো তাত থাকি দুটামান নতুন কথাও শিকিলোঁ এনেও আগৰ পৰা স্মাৰ্ট আছিলোৱে তইতো গাঁৱতে আছ তাৰ পাছতো আচৰিত বুদ্ধিয়ক হৈ পৰিছ তই কথাবোৰ নুবুজ কিয় তই যি ক'ব বিচাৰিছ মই বুজি পাই গ'লোঁ ভাবিছিলোঁ ইয়াত দুদিনমান থাকি ৰক্তিমক মতাই তোৰ লগত আলোচনা কৰি তোক চহৰলৈ লৈ যাম ইয়াতনো তই সদায় অকলে কিয় থাকিব লাগে এইখিনি বিক্ৰী কৰি তই যিমান টকা পাবি চহৰত দুটাকৈ নতুন ফ্লেট ল'ব পাৰিবি মই গাঁও এৰি কলৈকো নাযাওঁ বিৰিণা আৰু তোৰ মুখতো এই মাটি সম্পত্তি বিক্ৰী কৰাৰ কথা মই শুনিব নিবিচাৰোঁ শুনিবই লাগিব তই যি কলি আজিয়ে কলি এই কথা আৰু মনলৈ দুনাই নানিবি মইনো কি ভুল কৰিলোঁ ময়ো এইখন ঘৰৰে ছোৱালী ইয়াত সকলোতে মোৰ সমান অধিকাৰ আছে কি তই তই তেনেকৈ ক'ব পাৰিছ অঁ কৈছোঁ মই সেই সৰু বিৰিণাজনী হৈ থকা নাই এতিয়া ময়ো কিছুমান সিদ্ধান্ত নিজে ল'ব পাৰোঁ ঠিকেই ঠিকেই কৈছ তই মইহে আচলতে কি বুজে ভাবি আছিলোঁ দুখ মোৰেই আচলতে কাকো কেতিয়াও নিজতকৈ সৰু বুলি ভাবিব নালাগে আৰু জোখতকৈ বেছি বুজাবও নালাগে আৰু যিমানেই আপোন নহওক কিয় সিহঁতৰ জীৱনটোত কি চলি আছে তাক বুজিব বা জানিবলৈ চেষ্টাও কৰিব নালাগে সময় সলনি হ'ল দাদা ঠিকেই ঠিকেই কৈছ যিজনী ছোৱালীক সেই দুখন হাতেৰে দাঙি গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ দৌৰি গৈছিলোঁ সেইজনী ছোৱালী আজি চকুৰ আগতেই বহুত ডাঙৰ হৈ গ'ল যিজনী ছোৱালীক সেই দুখন হাতেৰে দাঙি গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ দৌৰি গৈছিলোঁ সেইজনী ছোৱালী আজি চকুৰ আগতেই বহুত ডাঙৰ হৈ গ'ল কেৱল ডাঙৰ হোৱাই নহয় সময়ৰ কাম সময়ত কৰি যাব পৰাকৈ বুজি পোৱা হ'ল দাদা হ'ব দে যেনেকৈ নহওক তোৰ ভাগৰখিনি তই পাবি কোনেও তোৰ অধিকাৰ তোৰ পৰা কাঢ়ি নিব নোৱাৰে আন কোনোবাই তেনেকুৱা কৰিব বিচাৰিলেও মই হ'বলৈ নিদিওঁ মই বাধা দিম মাত্ৰ এটাই অনুৰোধ এই মাটি সম্পত্তিখিনি বিক্ৰী কৰাৰ কথা তই নাভাবিবি মই আচলতে চা এয়া কেৱল আমাৰ পূৰ্বপুৰুষৰ মাটি সম্পত্তিয়েই নহয় ইয়াত আমাৰ শৈশৱ কৈশোৰৰ স্মৃতি জড়িত হৈ আছে মোক ক্ষমা কৰি দে খং উঠিহে মই তোক তেনেকৈ কৈছিলোঁ ময়ো নিবিচাৰোঁ এইখিনি আনৰ হাতলৈ যোৱাটো কিন্তু অলপ আগলৈতো তই মোৰ ভয় লাগে ৰক্তিমৰ সৈতে একেলগে থাকিবলৈ মোৰ বহুত ভয় লাগে সেয়ে তোক তালৈ লৈ যোৱাৰ কথা কৈছিলোঁ ভয় কিহৰ ভয় এতিয়া তাৰ চকুলৈ চালে মোৰ চকু দুটা নিজে নিজে জাপ খাই যায় তাক মই আৰু বুজিব নোৱাৰা হৈ গৈছোঁ সি বহুত সলনি হৈ গ'ল দাদা ৰক্তিম সলনি হৈছে এই কথাটো আগতে কিয় কোৱা নাছিলি মই নিজে তাৰ কথাবোৰ ধৰিব নোৱাৰা হৈছোঁ তোক কি ক'ম এই ভাল হৈ থাকে হঠাৎ সৰু কথা এটাতে খিনখিনাই উঠে এনে লাগে যেন এটা মানুহৰ দুটা ৰূপ মই তেনেকুৱাই সমাজৰ ভাল কাম কৰি নাম লওঁ আৰু
অৰণ্যবোৰ ধ্বংস কৰি টকা লওঁ। আপোনাক কিন্তু মানিছোঁ বছ, আপোনাৰ দৰে যদি ময়ো কেৱল নিজেই নিজৰ দৰে হ'বলৈ চেষ্টা কৰ। আনৰ দৰে হ'বলৈ গ'লে নিজৰ ভালপোৱাখিনিও হেৰুৱাব লাগিব। কাম আগবাঢ়িব নাই? ইহঁতকেইটাই কি ক'লে? নিগেটিভ এনচাৰ দিয়া নাইতো? আপুনি চিন্তা নকৰিব ছাৰ, সিহঁত মোৰ মানুহ, মোৰ মতেই সকলো কৰিব। কেৱল কি এটা জামেলা হ'ব। কি জামেলা? এইকেইদিন পুলিচৰ গাড়ীখন এইফালে খুব অহা যোৱা কৰি আছে। যদি কাৰবাৰটো এনেকৈ চলি থাকে আমি ফেল মাৰি যাম ছাৰ। তেন্তে সনাতন দাৰ কেছটো বন্ধ নোহোৱালে এখন নাটক চলি থাকিব। সনাতন মানে কোন সনাতন? আপোনাৰ মানে বীৰনাবৰ ককাকৰ বন্ধুজন যে। বৰ ভেজাল লগাই দিলে দেই কেছটো। মানুহটোতো নিজে নোহোৱা হৈছে, আমাকো নাপাত্তা কৰিহে এৰিব। ৰিলেক্স, এনেকুৱা কেছবোৰ এনেও বেছি দিন নাথাকে। দুদিনমান খুব বিচাৰিব, তাৰপিছত ঘূৰি আহিলে আহিব, নাহিলে নাই বুলি ঘৰৰ মানুহো আশা এৰি দিব। ছাৰ আপুনি এটা কথা নাজানে। কি কথা? সনাতনৰ মাক দেউতাক বৰ সাংঘাতিক মানুহ। যদি বিচাৰি উলিয়াব নোৱাৰে পুলিচৰে বেয়া বজাই দিব। বোৱাৰীককে থানালৈ পঠিয়াই দিলে আৰু আপুনি কৈছে আশা এৰিব। তাৰমানে সনাতনৰ ঘৈণীয়েকে সনাতনৰ? এই নাই চন্দ্ৰবাবু তেনেকুৱা মানুহ নহয়। একো ঠিক নাই, তিৰোতা মানুহ, মন বুজাটো টান। ছাৰ মই মানুহটো বেয়া যদিও এই বেয়া মুখৰে ভাল কথা এটা কওঁ। সনাতন দাৰ সেইখন কপাল আৰু। মানে সনাতন দাই যে চন্দ্ৰবাবুৰ দৰে ঘৈণীয়েক এজনী পাইছে, তেনেকুৱা কপাল সকলোৱে নাথাকে। কামে কাজে যিমান পাৰ্গত, কথাই বতৰাই সিমান অমায়িক, তেওঁৰ প্ৰতি বেয়া ভাৱ নাহেই। তেখেতৰে কপালখন বেয়া চাগে, নহ'লেনো শাহু শহুৰ বুলিবলৈ তেনেকুৱা স্বাৰ্থপৰ মানুহ এহালে পায়নে? এই ঘৰখনত আৰু কোন কোন আছে? ল'ৰা এটা আছে 8 বছৰমান হ'ব, দেৰুৱেক এটা আছে, সেইটো মস্ত মধাই। বীণাজনীক বিয়া পাতিহে পস্তাই আছো। চন্দ্ৰাৰ নামটো শুনি কিবা এবাৰ লগ কৰিব পৰা হ'লে। এইটোকো ক'ব নোৱাৰি নহয়। মা আপুনি? অঁ, ভাবিলোঁ অকলেনো ৰুমটোতে সোমাই কি কৰি আছ, এপাক চায়েই যাওঁ। তাতে ভাত এসাঁজো নোখোৱাকৈ থকাৰ কথা। কেনেবাকৈ গা চা বেয়া হ'লে আকৌ বেলেগে আমাকহে দুখিব। মই ভালে আছোঁ মা, ময়ো নিবিচাৰোঁ মোৰ কাৰণে আপোনালোকৰ আত্মসন্মানত আঘাত পোৱাটো। আৰু নজনাকৈ যদি মই কিবা ভুল কৰিছোঁ, আপোনালোকে যেতিয়াই যেনেকৈ বিচাৰে সেই ভুলৰ শুধৰণি মই কৰি গৈ থাকিম। মোৰ কাৰণে আনে আপোনালোকক দুখিবলৈ সুযোগকণ মই মোৰ ফালৰ পৰা কেতিয়াও নিদিওঁ। সুযোগ নিদিয়া নহয়, তই সুযোগ দিছ। আৰু তই দিয়া সুযোগখিনিৰ কাৰণেই মানুহে আমাক হাঁহিবলৈ পাইছে। তই সনাতনক মোৰ বুকু উদং কৰি মোৰ পৰা কাঢ়ি নিছিলি হয়, কিন্তু এইখন ঘৰত সনাতনে তোৰ লগত সুখী হৈ থাকিব নোৱাৰিলে। তাৰ দুখৰ কাৰণ একমাত্ৰ তই। তই কিয় এনেকুৱা কৰিলি চন্দ্ৰা? তই আমাৰ ল'ৰাটোক ইমান ডাঙৰ শাস্তি কিয় দিলি? আমাৰ এই ঘৰখন শান্তিত থকাটো তই কিয় বিচৰা নাই? মা মই কেতিয়াও তই এইখন ঘৰৰ বোৱাৰী হোৱাৰ যোগ্যই নহয়। আজি যে তই মোৰ সন্মুখত থিয় হৈ আছ, কিয় জান? একমাত্ৰ সনাতনে তোক পচন্দ কৰি বিয়া পাতি অনাৰ কাৰণে। আৰু সেই সনাতনক তই? আপুনি বিশ্বাস কৰক মা, তেখেত ক'ত কিয় গুচি গ'ল মই একো নাজানো।